হেল্ল' পাৰ্টনাৰ্ছ, কেনে আছে? আশা কৰোঁ সকলো ভালে আছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এই মাহতে ৰিলিজ হোৱা জনপ্ৰিয় 10খন গান। যদি ভিডিঅ'খন ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে মোক সহায় কৰিব। 10 নম্বৰত আছে থেংক গড মুভিৰ দিল দে দিয়া হে গানটো। গানটো 3 দিন পূৰ্বে ইউটিউবত আপলোড কৰা হয় আৰু মুঠ ভিউ আনে 8.9 মিলিয়ন। ইয়াৰ পিছত 9 নম্বৰত আছে জিন্দগী মে গানটো। অসাধাৰণ এই গানটো মোৰ বহুতো ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু এটা লাইক কৰিব। जिंदगी में तेरा होना बहुत जरूरी। ইয়াৰ পিছত আছে পৰদেশীয়া ৰাজা গানটো। झनक झनक बाजे तार गुणर पायाला। এই গানটোৰ ছিংগাৰ হৈছে হিউমেন সাগৰ আৰু অসীমা পাণ্ডা। मोरे सावली सालोनी आए फुले घुमानी मते भल पाइसी के। ইয়াৰ পিছত আছে বাংলা জনপ্ৰিয় কদম তলাই কে গানটো। আগুনের গোলা তুই কোকা কোলা বুলবুলি ধান খেয়ে যায় আমি পাবো কি। এই গানখনে 3 সপ্তাহৰ ভিতৰত 1.9 মিলিয়ন ভিউ আনে। চাঁদ উঠেছে ফুল ফুটেছে কদম তলাই কে শাহরুখ শাহরুখ মনটারে তুই পাগল করে দে। ইয়াৰ পিছত আছে 3 সিৰিজৰ পৰা মুক্তিপ্ৰাপ্ত বলমা গানটো। গানটো হৈছে যোগ্য কি লালটিন মুভিৰ গান। গানটোৱে 2 সপ্তাহৰ ভিতৰত 2.6 মিলিয়ন ভিউ আনে। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলোঁ। আশা কৰোঁ পুনৰবাৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। এনেধৰণৰ মিউজিক ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক।